নমস্কাৰ প্ৰিয় দৰ্শক, আজি অন্য এটা জ্ঞানবৰ্ধক ভিডিঅ' মাজলৈ আপোনাক আন্তৰিক স্বাগত কৰিছোঁ। আজি ঘটনাটো খুবেই প্ৰেৰণাদায়ক। ঘটনাটো শুনিলে হয়তো আপোনাৰ মনত অলপ হ'লেও দুখৰ অনুভূতি হ'ব। ঘটনাটো সম্পূৰ্ণকৈ শুনিলে আপোনাৰ জীৱনত অনেক লাভ হ'ব। এই কথাখিনি সকলোৰে কাৰণে উপযোগী। ছোৱালী, বোৱাৰী, পিতা মাতা, ভাই ভনী সকলোৱে এই কথাখিনি জানি লোৱাটো খুবেই দৰকাৰী। কিয়নো এই সঁচা ঘটনাটোৰ পৰা আপুনি যি শিক্ষা লাভ কৰিব অন্ততঃ আপোনাৰ জীৱনত কামত আহিব। এজনী ছোৱালী দেউতাকৰ ঘৰত যেতিয়া সৰুৰ পৰা মৰমত ডাঙৰ কৰে, যেতিয়া ছোৱালীজনী বিয়া বয়স আহি পৰে, যিদিনাখন কইনা বিদায় মুহূৰ্তত দেউতাকৰ গাত ধৰি ককাই ভাই বাই ভনী সকলোৰে গাত ধৰি দুখ কৰে, সেই মুহূৰ্তত পৰিয়ালৰ সকলোৰে অন্তৰত কিমান এটা দুখৰ অনুভৱ হয়। সেই ঘৰখন ত্যাগ কৰি যেতিয়া আন এখন ঘৰলৈ সেই কইনাজনী আহে, অন্য লোকসকলে কইনাজনীৰ ওপৰত এটাই লক্ষ্য কৰে যে কইনাজনীয়ে যৌতুকত ঘৰৰ পৰা কি লৈ আহিছে। এবাৰ আপুনিও ভাবি চাওক, কইনাজনীয়ে কি এৰি থৈ আহিছে আন এখন ঘৰলৈ, সেইটো কিন্তু কোনোৱে চিন্তা কৰা নাই। বিয়াৰ হৈ অহাৰ পিছত যদি অকণমান কিবা ভুল কৰে তেন্তে ছোৱালীজনীয়ে গালি আৰু অপশব্দ শুনিব লগাত পৰে। যদি ভাত বনাওঁতে চাউল ভালদৰে নিসিজিলে শাহুৱে গালি শপনি দিয়ে আৰু কয়, তোমাৰ মাৰে ভাত কেনেকৈ ৰান্ধিব লাগে কিয় নিশিকালে নেকি? যদি তৰকাৰী ভাজিত নিমখ বেছি হ'ল তেতিয়াও গালি শুনিব লাগে। এটা কথা কওঁ, যদি আপোনাৰ ছোৱালীজনীয়ে ভাত ৰান্ধোতে চাউল নিসিজিলে তেতিয়া গালি পাৰিব নেকি? নেপাৰে। তেতিয়া আপুনি শিকাই দিব। তেতিয়া আপুনি নিজেই হাতত ধৰি শিকাই দিব যে কেনেকৈ ভাত ৰান্ধিব লাগে। যদি আপোনাৰ ছোৱালীজনীয়ে কিবা ভুল কৰে তেন্তে গালি নাপাৰে, অৰ্থাৎ শিকাই দিয়ে। যদি সকলো শাহুৱে বোৱাৰীক গালি নাপাৰি যদি শিকাবলৈ ধৰে তেনেহ'লে সকলো বোৱাৰী নিজৰ ছোৱালীৰ দৰে হৈ থাকিব আৰু শাহু নিজৰ মা হৈ পৰিব আৰু শাহু বোৱাৰীৰ মাজত কেতিয়াও কাজিয়া নহ'ব। প্ৰিয় দৰ্শক, এজনী ছোৱালীয়ে নিজৰ দেউতাকৰ ওচৰলৈ আহিছে আৰু কৈছে তাইৰ শাহুৱেকে হেনো তাইক বহুতো গালি পাৰে, বহুতো অপশব্দ কয়, প্ৰতিটো কথাতে দিনে ৰাতিয়ে অনবৰতে গালি পাৰি থাকে। ছোৱালীজনীয়ে কৈছে, দেউতা তুমিতো এজন বহুতো ডাঙৰ ডক্তৰ, মানে ছোৱালীজনীৰ দেউতাক এজন ডক্তৰ আছিলে। সেইকাৰণে ছোৱালীজনীয়ে দেউতাকৰ ওচৰত আহি ক'লে, দেউতা মোক এটা ঔষধ দিয়া যাতে খালে মানুহৰ মৃত্যু হয়। তেতিয়া দেউতাকে সুধিলে ছোৱালীজনীক, তোমাক কিয় এই ঔষধটো লাগে? তুমি কিয় মৃত্যু হোৱাৰ কথা ভাবিছা? তেতিয়া ছোৱালীজনীয়ে ক'লে, মই নমৰোঁ দেউতা, মোৰ শাহুক মাৰিব লাগে ঔষধ খুৱাই। দেউতাকে ক'লে, তুমি এইটোতো বহুতো ডাঙৰ পাপ কৰিব ওলাইছা, শাহুক কিয় মাৰিবা? শাহুক মাৰিলে তুমি জেলত থাকিব লাগিব। ছোৱালীজনীয়ে ক'লে, না নহ'ব দেউতা, কিবা এটা কৰি হ'লেও ঔষধটো দিয়ক, এনেকুৱা বুঢ়ীৰ লগত মই কেতিয়াও নাথাকোঁ। চাওকচোন দেউতা, নিমখ কোনো যদি জুখি জুখি দিয়ে মই কি নিমখ গোটেই খাই পেলাওঁ নেকি? আৰু অপশব্দৰ উপৰিও অপশব্দ মোক সদায় সদায় মোক শুনাই থাকে। মই কেনেকৈ সেই ঘৰখনত থাকিম? হয় বুঢ়ী জীয়াই থাকিব, নহ'লে মই জীয়াই থাকিম। গতিকে মোক কিবা এটা কৰি ঔষধটো দিয়ক। দেউতাকে ভাবিলে সঁচাকৈ তাইৰ লগত কিবা নহয় কিবা এটা ঘটিছে। কিন্তু তাইৰ দেউতাকো এজন দেউতাকেই আছিল। ঠিক আছে, তুমি নেৰানেপেৰাকৈ যিহেতু ইমান জিদ কৰি আছা তেনেহ'লে ধ্যান দিবা। মই তোমাক এনেকুৱা এটা ঔষধ দিম, যদি লগতে তোমাৰ শাহু মৰি যায় তেতিয়া মানুহে তোমাকেই ক'ব যে তুমিয়েই তোমাৰ শাহুক মাৰিলা। গতিকে মই এনেকুৱা এটা ঔষধ দিছোঁ, লাহে লাহে মৰিব। 6 মাহৰ কাৰণে এই ঔষধটো দিছোঁ, এটা এটা পুৰিয়া ৰাতিপুৱা দালিৰ লগত মিহলাই দিবা। 6 মাহৰ কাৰণে ঔষধটো দেউতাকে ছোৱালীজনীৰ হাতত দি দিলে আৰু ক'লে, শুনা, যেতিয়ালৈকে শাহু নমৰিব তেতিয়ালৈকে তোমাৰ শাহুৰৰ ভৰি মালিচ কৰি থাকিবা আৰু শাহুৰক সেৱা শুশ্ৰূষা কৰি থাকিবা, যাতে মানুহে তুমি মাৰিলা বুলি ভাবিবকে নোৱাৰে। তেতিয়া ছোৱালীজনীয়ে ক'লে, হ'ব দিয়ক দেউতা,
বহি ছমাহৰ ভিতৰত মৰে যদি এইখিনি কাম কৰিবলৈ মই সাজু আছোঁ। আৰু ঔষধখিনি লৈ বোৱাৰীজনী ঘৰলৈ আহিল। আহি এটা এটা বুঢ়ীয়া সদায় পুৱা শাহুৱেকে নজনাকৈ দালিৰ লগত খুৱাব ধৰিলে। এটাকৈ বুঢ়ীয়া সদায় খুৱাই থাকে আৰু সদায় সদায় শাহুৱেকক ভৰি মালিচ কৰি থাকে আৰু শাহুৱেকে যি কয় তাকেই শুনি একো মাত নেমাতি কৰি থাকে। তাই মনত ভাবে যে ছমাহৰ ভিতৰত তইতো মৰিবিয়ে, গতিকে এইকেইদিনহে, গতিকে মই মাত নিদিয়াকৈ সকলো সহ্য কৰি থাকিম। শাহুৱেকে যদি গালিও পাৰে বোৱাৰীয়ে মনে মনে থাকে। তেতিয়া শাহুৱে মনত ভাবিলে যে মোৰ বোৱাৰীজনী সঁচাকৈ ইমান ভাল হ'ল। এতিয়া শাহুৱেও বোৱাৰীক মৰম কৰিব ধৰিলে। শাহুৱে ক'ব ল'লে যে এতিয়া ভৰি মালিচ কৰিব নালাগে, তুমিও নিজকে ভাগৰুৱা হৈ পৰিছা, যোৱা এতিয়া অলপ আৰাম কৰাগৈ। আৰু শুনা, কালিলৈ অলপ দেৰিকৈ উঠিবা, চিন্তা নকৰিবা, সেই কামখিনি মই নিজেই কৰিম। এতিয়া শাহুৱে কেতিয়াবা কেতিয়াবা ঘৰৰ কাম কৰে, আকৌ কেতিয়াবা আহাৰো ৰান্ধে। যদি বোৱাৰীজনীয়ে বাচন ধুৱে শাহুৱেকে বেলেগ কামো কৰে। এনেকৈ দুয়োজনীয়ে মিলিজুলি ঘৰৰ কাম কৰিব ল'লে। তেতিয়া বোৱাৰীজনী মনত খেলালে যে মোৰ শাহু এতিয়া বহুতো ভাল হ'ল, এতিয়াতো মোৰ লগত কামৰো সহায় কৰি দিয়ে। মিলাজুলা কৰা হ'ল। লাহে লাহে শাহু আৰু বোৱাৰীৰ মাজত ইমান মৰম চেনেহ হ'ল, ইমান মৰম বাঢ়িল, ইজনীয়ে সিজনীক এৰি থাকিব নোৱাৰা হ'ল। তেতিয়া বোৱাৰীজনীয়ে মনত খেলালে যে ছমাহৰ পূৰ হ'লে শাহু মৰি যাব আৰু মই সেইটো হ'বলৈ কেতিয়াও নিদিওঁ। বোৱাৰীজনীয়ে তেতিয়া দৌৰি দৌৰি আকৌ দেউতাকৰ ওচৰলৈ গ'ল। দেউতা, শুনকচোন, শাহুৰ কাৰণে তুমি মোক যি ঔষধ দিছিলা সেই ঔষধে কাম নকৰিবলৈ কিবা এটা উপায় কৰা, যাতে মোৰ শাহু কেতিয়াও নমৰে। দেউতাকে সুধিলে, কি হ'ল আকৌ? ছোৱালীজনীয়ে ক'লে, দেউতা, মোৰ শাহু কেতিয়াও মৰাটো মই নিবিচাৰোঁ। প্ৰথমে ভাবিছিলোঁ শাহুক মাৰি পেলাওঁ, আৰু এতিয়া শাহু ইমানেই সলনি হ'ল, ইমানেই ভাল হ'ল, নিজে নেখায়ো আগতে মোকহে খুৱায়, তাৰপিছত নিজে খায়। সকলো চাবি কাঠি মোক দি দিলে আৰু কয় যে বোৱাৰী সকলো তুমিয়েই কৰা। মোৰ কোনো অসুবিধা নাই, মোক নিজৰ ছোৱালীৰ দৰে ৰাখে। দেউতা, মোক এনেকুৱা ঔষধ দিয়া যাতে শাহু পুনৰ সুস্থ হৈ পৰে, যাতে মোৰ আয়ুস মাৰ লগত থাকি যায়। তেতিয়া দেউতাকে ক'লে যে তুমি চিন্তা নকৰিবা, মই যি ঔষধ দিছিলোঁ সেয়া সকলো পাউডাৰৰ পুৰিয়া আছিল, সেয়া খালে মানুহ নমৰে, সেয়া হজমোলাৰ আছিলে, চিন্তা নকৰিবা। শুনা, মই যে কৈছিলোঁ যদি তুমি নিজকে সলনি কৰিব পাৰিছা তেতিয়া গোটেই দুনিয়া নিজে নিজেই সলনি হৈ পৰিব। শাহু কেতিয়াও বেয়া নহয় আৰু বোৱাৰীও কেতিয়াও বেয়া নহয়, কেৱল এটা চকুৰ দৃষ্টিতহে সলনি হৈ থাকে। গতিকে শাহুৱে বোৱাৰীক মৰম চেনেহ কৰি থাকিব লাগে আৰু বোৱাৰীয়েও শাহুৱেকক মৰম চেনেহ কৰি থাকিব লাগে। এনেকৈ থাকিলে সেই ঘৰখন ঘৰ নহয় সদায় স্বৰ্গপুৰী হৈ থাকিব। প্ৰিয় দৰ্শক, এই কথাখিনি যদি শুনি আপোনাৰ ভাল লাগিছে তেনেহ'লে কমেণ্টত হৰে কৃষ্ণ নাম লিখিবলৈ একেবাৰেই নাপাহৰিব আৰু এই ভিডিঅ'টো এটা লাইক কৰি আনে পোৱাকৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।